আহিব। আপোনালোকে নিজে চাই লওক দেই, নিজে চাই লওক এটা এটাকে, এটা এটাকে মই হিচাপ দি দিব পাৰিম। মোৰ চব মুখস্থ আছে, কাৰণ মই এইটোৰ ওপৰতে কাম কৰো। আৰু মোৰ মুখৰ আগত হিমন্ত বিশ্ব শৰ্মাই থাকক বা অন্য কোনোবাই থাকক, মই একেবাৰে ধুই লৈ যাম। চাইনে নাচায় আপোনালোকে? কেতিয়াবা চাইনে নাচায়? সেইকাৰণে মই আপোনালোকক একদম স্পষ্টকে কৈছো, এটা এটাকে চাওক। আগতে আমাৰ ল'ৰা ছোৱালীবিলাক চৰকাৰী স্কুলত পঢ়িছিলে, পইচা খৰচ নাছিলে। আজিকালি ব্যক্তিগত স্কুললৈ যায়, পইচা খৰচ হয়, মাহে মাহে পইচা খৰচ, এডমিশ্যন ফিজ, আৰু মাকজনী গৈ স্কুলৰ সন্মুখত ৰৈ থাকি গোটেই দিনটো হাজিৰাটো গ'ল। হয়নে নহয় বাৰু? হয়নে নহয়? এতিয়ালৈকে এই চৰকাৰৰ দিনত 11,000খন স্কুল অসমত বন্ধ কৰি দিলে। 11,000খন স্কুল বন্ধ কৰি দিলে। কিমান? 11,000খন স্কুল বন্ধ কৰি দিলে। আৰু 11,000 স্কুল বন্ধ কৰি দিয়াৰ পাছত অসমৰ আটাইতকৈ দামী স্কুলখন খুলি ললে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। স্কুলখনৰ নাম কি? বান্দা ইণ্টাৰনেশ্যনেল স্কুল, অসমৰ একমাত্ৰ স্কুল য'ত IB অৰ্থাৎ ইণ্টাৰনেশ্যনেল বোৰ্ডৰ কোৰ্চ চলে। যেতিয়া মুখ্যমন্ত্ৰীৰ পত্নী বা মুখ্যমন্ত্ৰীৰ ঘৰত যেতিয়া প্ৰাইভেট স্কুল খুলিব, কৰবাত ৰাইজে চৰকাৰী স্কুলত ভাল সুবিধা পাবনে? হয়নে নহয় কওক আপোনালোকে? হয়নে নহয়? মুখ্যমন্ত্ৰীয়ে যেতিয়া বেপাৰী হব, হয়নে? মুখ্যমন্ত্ৰীয়ে যেতিয়া বেপাৰী হব, তেতিয়াহ'লে যদি প্ৰজাসকল যদি তাৰ গ্ৰাহক হয়, মুখ্যমন্ত্ৰীৰ যদি গ্ৰাহক হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে প্ৰজাসকলক শোষণ কৰাৰ বাহিৰে বেলেগ কিবা থাকিবনে? হয়নে নহয়? পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰেষ্টুৰেণ্টখনৰ নাম কি বাৰু? আটাইতকৈ দামী ৰেষ্টুৰেণ্টৰ চেইনটোৰ নাম কি বাৰু? পৃথিৱীৰ আটাইতকৈ দামী ৰেষ্টুৰেণ্ট, খোৱা বস্তুৰ হোটেল, ৰেষ্টুৰেণ্ট বুলি ক'লে বুজি পাইছে নহয়? ৰেষ্টুৰেণ্টখনৰ নাম মেকডোনাল্ড। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিউজ লাইফৰ কাষতে গুৱাহাটীৰ আটাইতকৈ ডাঙৰ মেকডোনাল্ডখন নিজে খুলি লৈছে। কথাটো বুজিছানে? আগতে এই বিজেপি চৰকাৰ অহাৰ আগতে নিয়ম আছিলে যে বিদেশৰ পৰা কোনো বেপাৰীয়ে আহি, কোনো হোটেলে আহি আমাৰ দেশত কেতিয়াও হোটেল খুলিব নোৱাৰিব। এইটো আছিলে নিয়ম। কেলে? আমাৰ দেশৰ মানুহক বেপাৰ কৰিবলৈ সুবিধা দিব লাগে। বাহিৰৰ পৰা আহি কোনেও ৰিটেইল চেলৰ বিজনেছ কৰিব নোৱাৰে, ৰিটেইল খুচুৰা বেপাৰ।